বৰ্তমান ৰাতিৰ গুৱাহাটী চলি আছে গাড়ী চাই থাকক আপোনালোকে মোৰ ভিডিঅ'টি কেনে লাগিছে ক'ব আপোনালোকে চাই থাকক গণেশগুৰি ব্ৰিজৰ তলেৰে আহি আছোঁ মই গৈ আছোঁ লাষ্ট গেট দিছপুৰ ফাৰ্ষ্ট গেটলৈ দিছপুৰ ফাৰ্ষ্ট গেট পাৱাৰ আগে আগে আপোনালোকে গণেশগুৰি ব্ৰিজৰ তলত মই দেখুৱাই দিছোঁ আপোনালোকে চাই আছে এইফালে ব্ৰিজৰ তলৰ পৰাই মই দেখুৱাই আছোঁ আপোনালোকক দেখুৱাই আছোঁ কেনে লাগিছে ক'ব এতিয়া গৈ আছোঁ মই দিছপুৰ ফাৰ্ষ্ট গেট এই দিছপুৰ ফাৰ্ষ্ট গেটৰ পৰাই আপোনালোকক দেখুৱাইছোঁ এই ছাইডত পদপথত চব্জিৰ দোকানত ভিৰ হৈ পৰিছে চব্জিৰ দোকান গাড়ী মটৰ ফুটপাথৰ চাইডে চাইডে ভৰি পৰিছে এনেকৈ গৈ আছোঁ মই মণিৰাম দেৱান ট্ৰেড চেণ্টাৰলৈ আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাব ভিডিঅ'টো এনেকৈ গৈ আছোঁ আপোনালোকক মই বাইকত আহি আছোঁ আপোনালোকক মই মুখখন দেখুৱাব পৰা নাই তেনেকৈ আপোনালোকে চাব এই ৰাতিৰ গুৱাহাটী কেনেকুৱা লাগে আপোনালোকে ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব এতিয়া বৰ্তমান ৰাতি এতিয়া 9টা বাজি গৈছে অলৰেডি এয়া হৈছে আপোনাৰ ফাৰ্ষ্ট গেট এই ৰাউণ্ড চকত আৰু মই গণেশ মন্দিৰটো দেখুৱাই দিম আপোনালোকে চাব গণেশ মন্দিৰটো বহুতে গণেশগুৰিৰ গণেশ মন্দিৰ আপোনালোকক দেখুৱাই আছোঁ মই গণেশ মন্দিৰটো যদি সম্ভৱ হয় এই ৰাউণ্ড চকটো মাৰিয়ে আপোনালোকে গণেশ মন্দিৰটো এইটো গণেশ মন্দিৰ হয় এইটোৱে হৈছে গণেশগুৰিৰ গণেশ মন্দিৰ মই জুম কৰি দেখুৱাই দিছোঁ আপোনালোকে চাওক যিসকল দৰ্শকে দেখি পোৱা নাই বাছত অহা যোৱা কৰিলে অসুবিধা পায় এতিয়া মই ৰাতিৰ গুৱাহাটীত দেখুৱাই আছোঁ আপোনালোকে চাই থাকক তেনেকৈ মই কাহিলীপাৰা হৈ গৈ আছোঁ এইটো ছিগনেল লাইটত ৰখি আছোঁ এনেকৈ আহি মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত পাই গ'লোঁ ফুলৰ দোকান এয়া গেন্ধা ফুল কিবা কিবি হৰেক ৰকমৰ ফুলেদি ভৰি আছে আৰু ইয়াতে মই তলিবোৰ দেখুৱাই দিম আপোনালোকক চাই থাকিব এই ফুলৰ দোকানৰ লগতে বিভিন্ন ধৰণৰ ফুলৰ বস্তু সামগ্ৰী টাব সাৰ মাটি গোবৰ পুলি সকলোবোৰ পোৱা যায় এই মেলাত এনেকৈ জকমকীয়া লাইটেৰে ৰং বিৰং কৰি থৈ দিছে মেলা চলি আছে 5 তাৰিখলৈ 23 তাৰিখৰ পৰা 5 তাৰিখলৈকে এনেকৈ এই বিল্ডিংটো গোটেই মণিৰাম দেৱানৰ বিল্ডিংটো গোটেই লাইটেৰে সজাই ৰাখিছে এনেকৈ ভিতৰত আহি তলি দেখুৱাই আছোঁ মই আপোনালোকে চাবি তলি বুলি আকৌ দোকান বুলি কয় এনেকৈ বহুত কিবা কিবি আৰু এনেকৈ ভিতৰত বহুত বস্তু আছে আপোনালোকে কিনিব আহিব পাৰিব বা কেতিয়াবা দৰকাৰ হ'লে যিকোনো বস্তু পাই যাব এনেকুৱাকৈ এটা প্ৰগ্ৰেম চলি আছে বৰ্তমান ইয়াতে প্ৰগ্ৰেম ময়ো কৰিছিলোঁ আপোনালোকক দেখুৱাই দিছোঁ ইনষ্টাগ্ৰামৰ ভিডিঅ'ত মোৰ আছে আপোনালোকে চাই ল'ব পাৰিব এই ষ্টেজটোতে মই প্ৰগ্ৰেম কৰি গৈছোঁ আজি 3 দিনমান আগতে যিয়ে নহওক এনেকৈ প্ৰগ্ৰেম চলি আছে এই প্ৰগ্ৰেমৰ লগতে সাংস্কৃতিক সন্ধিয়াৰ লগতে আপোনালোকে বিক্ৰী দোকানী তলি কাষ্টমাৰ লোকাৰণ্য হৈ পৰি আছে আপোনালোকক মই জুম কৰি দেখুৱাই দিছোঁ এওঁক চিনিয়া পায় সকলোৰে চন্দনা ধুনীয়া গান গাই ফূৰ্তি মানুহজনৰ শিল্পী আৰু ফূৰ্তিয়ে শিল্পী যিয়ে নহওক আপোনালোকক এনেকুৱা গান বাজনাৰ লগতে শীতকালীন বাণিজ্য মেলা চলি আছে আন্তঃৰাষ্ট্ৰীয় আৰু সেইটোৱেতো ডাঙৰ কথা হৈছে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ আন্তঃৰাষ্ট্ৰীয় শীতকালীন বাণিজ্যিক মেলা 23 তাৰিখৰ পৰা চলি আছে এতিয়া জানুৱাৰীৰ 5 তাৰিখলৈ চলিব এনেকৈ সকলো দৰ্শকে চাই আছে দৰ্শক কাষ্টমাৰ সকলো দোকানী মিলিজুলি প্ৰগ্ৰেমো চাই আছে ফূৰ্তিও কৰি আছে এনজয়ো কৰি আছে গোটেইখিনি চলি আছে ইয়াতে আপোনালোকে যদি কোনোবা আহিব খুজিছে লখৰাৰ ফালৰ পৰা আহিলে আপোনালোকে মণিৰাম দেৱান লগতে বালাজী মন্দিৰ দুয়োটা একেলগতে আছে বালাজী মন্দিৰৰ লগতে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ আৰু মণিৰাম দেৱানৰ লগতে বালাজী মন্দিৰ আৰু আপোনালোকে জালুকবাৰীৰ ফালৰ পৰা আহিলেও পাই যাব আপোনালোকে যদি গুৱাহাটীৰ চিটিৰ ভিতৰৰ পৰা আহিব খোজে ডাইৰেক্ট বাইপাছ আহিব লাগিব এনেকৈ মই দেখুৱাই দিলোঁ গান বাজনা তাৰ ভিতৰতে মই এই তলিবোৰ নাগাৰ এইবিলাক দাগ উঠাৰ কটৰী হেকচু কিবা নানা ধৰণৰ সামগ্ৰী ওলাই দিছে বা আছে পোৱা যায় এই মেলাবিলাকতহে কিছুমান বস্তু পায় যেতিয়াই তেতিয়াই যিটো বস্তু বিচাৰিলে নাপায় তেনেকৈ মেলাৰ যিকোনো বস্তু বিচাৰিলে পাই যায় আপোনালোকক মই ভিতৰত দেখুৱাই আছোঁ ভিতৰত কি আছে আপোনালোকে চাই ল'ব পাৰিব আৰু মোৰ ভিডিঅ'টো চাই আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব
এনেকৈ ভিতৰত বহুত ডাঙৰ বিশাল এৰিয়া আছে আৰু বাহিৰখনতো বিশাল এৰিয়া। এইবিলাক সোফা ছেটৰ পৰা আদি কৰি সকলো বস্তু ইয়াতে পাই কিনিব। অৰ্ডাৰ দিলেও দি থৈ আহিব। আপোনালোকে যদি ইয়াতে পচন্দ কৰি অৰ্ডাৰ কৰে বা পচন্দ নহ'লে কেটেলগ চাই অৰ্ডাৰ কৰিব পাৰে। আপোনালোকে এইটো ফল্টিং সোফা হয়। এইখন উল্টাই পুল্টাই পাল্টাই জাপি জুপি থৈ দিব পাৰে। এইটো হৈছে বাহিৰৰ ছাইডটো মই দেখুৱাই দিছোঁ। খ্ৰীষ্টমাছ ট্ৰি লগাই থৈ দিছে ধুনীয়াকৈ লাইটিং ফকাটিং কৰি। আৰু লগতে ইয়াতে মাংস মানে খোৱাৰ জেগাৰ এই বেক চাইডটোত খোৱাৰ জেগাৰ ব্যৱস্থা আছে। ঠাণ্ডাৰ কাৰণে ডাঙৰ কাঠখৰি লগাই থৈ দিছে। জুইৰ কাৰণে ব্যৱস্থা আছে। আপোনালোকে জুইটো মানে ঠাণ্ডা লাগি গ'লে হাত পাত সেকিব পাৰিব। মই গছডাল দেখি থৈছোঁ কিমান ডাঙৰ জুই ধৰি থৈ দিছে। আপোনালোকে চাওক কিমান ডাঙৰকৈ জুই জ্বলাই থৈছে। গছ লগাই থৈ দিছে ডাঙৰকৈ। এনেকৈ দূৰৰ পৰা আপোনালোকে জুই পুৱাই থাকিব পাৰিব। আহিলে ঠাণ্ডাত বাইক চলাই আহিলে হাতখন সেকিব পাৰিব দূৰৰ পৰা। কোনো ভেজাল নাই। সকলোখিনি ইয়াতে ব্যৱস্থা কৰি থৈ দিছে কমিটি বা ইয়াৰে সভাপতি ছেক্ৰেটাৰী কি বা আছে মই সোধা নাই বাৰু। যিয়ে নহওক মণিৰাম দোকানৰ ফালৰ পৰা কৰি থৈছে এইবোৰ। আৰু লগতে মই আপোনালোকক বাহিৰটো এনেকৈ দেখুৱাই আছোঁ। আপোনালোকে বাহিৰটো দেখিছে বৰ ধুনীয়া পৰিৱেশ। ঘূৰি ফুৰি খাই বৈ ফূৰ্তি ফাৰ্তা কৰি আপোনালোকে ঘৰৰ পৰা অহা যোৱা কৰি থাকিব পাৰিব। টেনশ্যন নাই। বেছি দীঘলীয়া নকৰোঁ। নেক্সট এটা ভিডিঅ'ত মই দেখুৱাই দিম। ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। থেংক ইউ। শুভৰাত্ৰি। হেপী নিউ